হৰিনামৰ ধ্বনিৰে মুখৰিত বৰক্ষেত্ৰীৰ হেৰিলাত্ৰাৰী মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক জন্মোৎসৱ উপলক্ষে যোৱা দুদিন ধৰি গাঁওখন হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে। বৰক্ষেত্ৰীৰ হিদিলাত্ৰাৰী গাঁৱত উলহ মালহেৰে উদযাপন কৰা হয় মাধৱদেৱৰ ৫৩৭ সংখ্যক জন্মোৎসৱ। হিদিলাত্ৰাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত গাঁওখনৰ মাধৱদেৱ শাখা সত্ৰ প্ৰাংগণত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মাধৱদেৱৰ জন্মোৎসৱ উদযাপন কৰা হয়। নাগাৰা নাম উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই। নাগাৰা নাম পৰিৱেশন কৰে নলবাৰী আদাবাৰী গাঁৱৰ নাগাৰা নামৰ পাঠক উৎপল হালৈ আৰু কামৰূপ হাহানৰ ৰাজীৱ ডেকাই। নমস্কাৰ, জয় শ্ৰীকৃষ্ণ, শ্ৰীকৃষ্ণাই নম। আমাৰ প্ৰতি বছৰে এই হিৰিয়াত্ৰাৰী গাঁও উন্নয়ন সমিতিৰ মাধৱদেৱৰ জন্মোৎসৱ পালন কৰে আৰু এইবাৰ ঠিক তেনেধৰণে আমি পালন কৰিছোঁ। এইবাৰ আছিল আমাৰ ৫৩৭ নং জন্মোৎসৱ। সকলো ৰাইজে আগবাঢ়ি ওলাই আহিছে। যোৱাকালি ৩১ মে'ৰ পৰা আজি ১ মে' জুনলৈ আমাৰ কাৰ্যসূচী চলি আছে। যোৱাকালি আমাৰ ৰাতিপুৱা কাৰ্যসূচী হৈছে মানে চাফাই কাম, তাৰপিছত আমাৰ বৃক্ষৰোপণ, তাৰপিছত আমাৰ নাৰ্জী খোৱাৰ প্ৰসংগ, তাৰপিছত আমাৰ সমুদ্ৰজা উত্তোলন। ইয়াৰ পিছত আমাৰ গোটেই ৰাতি ৪-৫খন ঘৰ ঘৰত আহি আমাৰ নাম প্ৰসংগ কৰে আৰু ভাগৱত পাঠ কৰে। ইয়াৰ পিছত আজি ৰাতিপুৱাৰে পৰা আকৌ আমাৰ কাৰ্যসূচী চলিছে। এতিয়া আমাৰ দিনত ৩০খন গাঁৱৰ কাষত আহি আমাৰ সদস্যৰে ৰাইজৰ লগত লগ লাগি নাম প্ৰসংগ কৰে আৰু আমি আটাই ধৰ্মৰ ৰাইজে ইয়াত আমি যোগদান কৰোঁ। প্ৰায় ৪,০০০ মানুহৰে আমাৰ আজি ৫৩৭ নম্বৰ যিটো আমাৰ মাধৱদেৱৰ জন্মোৎসৱ সেইটো সুন্দৰভাৱে পালন হৈ যায়। আমি চেষ্টা কৰিছোঁ গোটেই ৰাইজে যাতে আমাৰ ত্ৰুটি হৈ নাযায়। মুকালমুৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, এনিভাৰ 24।